ফুলেৰে পুষ্পিত আছিল সেউজীয়া বিদিশত পুনৰ্গতি ৰচনা কৰা হাতী দেখাৰো গুলী ছোৱালী আলফুলীয়া হাতৰ পৰশত টুকুৰি ভৰোৱা মানৱ সংস্কৃতিৰ বৈপ্লৱিক ৰূপান্তৰৰ সাধক এইগৰাকী শিল্পী মণিকা চিৰ সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদে শুৱনি কৰিছিল 1903 চনৰ 17 জুন তাৰিখে প্ৰসৱিনী অসমেৰ কৌলান বেলিটোৰ জিকমিক পোহৰত নিশাৰ আন্ধাৰত শুই থকা কত বৰণীয়া ফুল জি যায় সেউজীয়া পথাৰ সোণোৱালী হৈ যায় নীলা পৰ্বতৰ টিঙত শুকুলাত তুষাৰে পুৱাৰ সন্ধিয়াৰ পোহৰ বিলোৱাৰে দৰে অসমীয় জ্যোতিৰূপা হ'ল জ্যোতিৰে জ্যোতিৰে শিল্পী যি কেৱল সুন্দৰ সৃষ্টিৰ সপোন দেখে সংস্কৃতি যাৰ পূজাৰ থল যাৰ গুৰু প্ৰাৰ্থনা সাধনা উপাসনাৰ কেন্দ্ৰজ্যোতি দুষ্কৃতি যাৰ চিৰশত্ৰু অসমীয়া গৰ্ভত পোহৰৰ সমাজ উপজাই এগৰাকী মহান মনীষী জ্যোতিপ্ৰসাদে নিজকে শিল্পীৰ ৰূপত প্ৰকাশ কৰিছিল আৰু গাইছিল শিল্পীময় মই শিল্পী আন্ধাৰৰ সতে যদি পোহৰ লৈ যাওঁ মানুহৰ জীৱনৰ কোতালিয়ে ৰঙা নীলা হালধীয়া হাতু বৰণীয়া নুনুমোৱা আলোকৰ চাকি জ্বলাওঁ শিল্পীময় মই শিল্পী কৃষ্ণ সংস্কৃতিৰ বাহক যাক জ্যোতিপ্ৰসাদে অসমৰ জাতীয় জীৱনৰ প্ৰতিৰূপে গ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ